হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বহুত দিনৰ পিছত লগ পাই সকলোকে ভাল লাগিল, কাৰণ কিয় ভিডিঅ' দিব পৰা নাছিলোঁ, ব্যস্ত হৈ আছিলোঁ। আৰু আজি খানাৰ কিছু আয়োজন কৰা হৈছে, গতিকে আজিৰ ভিডিঅ'টো আমাৰ স্থানীয় ভাষাতে বনাওঁ, আমাৰ গাঁৱত যেনেকৈ মানে ভাষাটো কৈ সেনেকৈ বনাম তাৰমানে। আৰু মোৰ লগত অবেশ ভাইটি আছে, অবেশ ভাইটিৰ লগত কিছু কথা পাতিম বুলি জল হ'ব নেকি। গতিকে আজি যিহেতু থলুৱা ভাষাতে ভিডিঅ'টো বনাইছোঁ না, গতিকে আমাৰ নিজৰ লোকেল লেংগুৱেজ যিহেতু কেনেকৈ লাগছে আমাৰ ইয়াতে আজি বিৰাট ভাল লাগছে। আজি আমি মানে পুৰা গোটেইবিলাকে লগ হৈছোঁ বহুত দিনৰ মূৰত, আৰু এটা ধুনীয়া পাৰ্টি, এটা মানে টাইমটো বাৰু পাৰ্টিৰ কাৰণে নহয়, কিন্তু তথাপিও আমি মানে এটা যিহেতু মানে কি চববিলাকে লগ হৈ তাৰ হঠাৎ খোৱাৰ কাৰণে আৰু বেছি ভাল লাগছে। এতিয়া আমি আয়োজনবিলাক কৰি আছোঁ, লাহে লাহে অলপ আলু ভাজি কিনি শেষ হ'ল, এতিয়া আমি মাংসত আৰম্ভ কৰিছোঁ। লাহে লাহে আমি মাংস দেখুৱাই লৈ যাম। আমি মাংস বুলিয়ে কওঁ, মাংসটো কি হয় আজি লোকেল মুৰ্গী, লোকেল মুৰ্গী না চৰে কয় নেকি? চৰে কয়, চৰে আমাৰ লোকেল ভাষাত চৰে বুলি চৰে কয়, চৰে বুলি কওঁ। চৰে আচলতে চৰে শব্দটো মই ইয়াৰ পৰাই শুনিছোঁ, মই মুৰ্গী বুলিয়ে কৈ আছোঁ নে। চৰে শব্দটো তুমি কি কৈছি? ই হ'ল মানে আমাৰ মানে কি ফাল্টুৰ মাষ্টাৰ মেইন আৰু ৰতন দাস, গতিকে বহুত খুৱতীয়া ক'ব জানে ই, গতিকে ভাল লাগে ইয়াকো অলপ মাজে মাজে লগ পালি কিবা এটা কৱে কৱে বাপাৰে কিবা এটা গৰম লাগছে, গৰমটো লাগবে ৰ মানুহে গৰমত। গতিকে কি মাংস বনালি? চৰে মাংস, চৰে মুৰ্গীও বিনা মুৰ্গীও কয়, চৰে কয়, চৰে ক'লে অলপ আঞ্জাখন সদ হয়, কৰিলে আঞ্জা হয়, আঞ্জাখন অলপ সদে খাবা। কিন্তু মুৰ্গী ক'লে অলপ তাৰমানে নিমখো মাৰি কি হয় গেৰাণ্টি নাই তাকেতো তাৰপিছত মৰা মানে কি কম তাকেতো তাকেতো। তাৰপিছত ৰ আৰু দেখাই দিম ৰ, আমাৰ মাজত এই আছে অবিনাশ ভাইটি হয় মোৰ। ভাইটি কিন্তু বিৰাট কামত ভাল দেই, আগৰ পৰাই ভালেই, গাজৰ কাটাত ব্যস্ত হৈ। আজি হেৰি কি কয় কেনেকৈ হ'ল মানে খানাটো হঠাৎ হ'ল যে কেনেকৈ হ'ল মানে খানাটো? আমাৰ প্লেনিং মানে খাম বুলি ভাবি আছিলোঁ। কেইদিনমান আগতে আমাৰ নয়ন নাথে আৰু আহিম বুলি, সেইকাৰণে আৰু কি কৈছিল শনিবাৰে আহিম বুলি। মানে হঠাৎ হৈ গ'ল না, হঠাৎ মানে ডেটটো দুদিনমান হ'লে লোৱা। তাৰপিছত কথাটো আগতে প্লেনিং কৰিছিলোঁ, কিন্তু নোহোৱা আছিল তাৰমানে, এইবাৰ কিন্তু হৈছে বঢ়িয়া প্লেনিংটো। হৈ ভাল লাগিল না, গাজৰ কাটাত ব্যস্ত দেই, বঢ়িয়া ভালকৈ কাটবি দেই, হাতত নাকাটলি হ'ল। গাজৰটো মই ধুনীয়া চাটনি বনাই আছোঁ, বঢ়িয়া বঢ়িয়া ভাল লাগিল হা। ইয়াৰ পিছত আমাৰ সুদৰ্শন আছে দেই, সুদৰ্শনক চবে চিনি পায়ে। আৰু কিমান দেৰি আৰু খাং লাগছে দেখোঁ, আধা ঘণ্টা। এই চাওঁ মাংসৰ টেষ্ট চাওঁ না কেনে বনাইছে। আৰু হেৰি না কি হালধি দিছা নে নাই? হালধি দিনে না, এইটো হেৰি কৰিছে নেকি, ভাজি আছে নেকি? আচ্ছা, অলপ দেৰিকৈ হ'ব না, বঢ়িয়া। গতিকে কথাটো মাংসটো হ'ল চৰে, আৰু কিবা এটা খাব পিছত মাথাতে পেং পেংকে ধৰে। আচ্ছা, আমি অলপ পিছত কথা পাতিম হা, এইবাৰ এটা বেলেগ ফিল্ম লৈ আহিম, গতিকে সকলোকে চাই থাকিব, বহুত ইণ্টাৰেষ্টিং হৈ আছে ভিডিঅ'টো। আৰু অকণমানে কিন্তু স্কিপ নকৰিব, একদম লাষ্টলৈ কি কৰিব লাগে চাব লাগে। আৰু যিবিলাকে মোৰ চেনেলটো কি কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব নে কি আছিল, ছাবস্ক্ৰাইব চৰি দেই, একবাৰ আৰু কৈ আছোঁ কি বুলি ক'ব লাগে, ইউটিউব চেনেলটো। আৰু তাৰমানে যিবিলাকে মোৰ চেনেলটো তাৰমানে নতুনকৈ আহিছে, তেওঁলোকে যিসকলে তাৰমানে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কি আছিলে, ছাবস্ক্ৰাইব আৰু কি আচ্ছা, মই যিবিলাকে মোৰ ইউটিউব চেনেলটো যিবিলাকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নে কি আছিল, ছাবস্ক্ৰাইব, য়েছ ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিব, একবাৰ কৈ দিলে হ'ল, ছাবস্ক্ৰাইব কৰিব লাগে। মানে যিবা উল্টি নাই, গতিকে এইটো কৰি দিব, সেইটো ঘূৰিব টান মানে, গতিকে এইটো ঘূৰাই দিব, উল্টা ৰাখাই দিব মানে, গতিকে কৰি দিব আৰু আগলৈকে যোৱাত সহায় কৰিব। লাষ্টত গাইছ আমি এতিয়া খানা চলি আছে, খানা মানে লোকেল মুৰ্গী বনাইছে, ভালেই হৈছে, বহুত মানে টেষ্টি হৈছে। তপন দাসে বনাইছে লাষ্টৰ মুৰ্গীটো, গতিকে তাৰপিছত খালোঁ, বহুত ভাল হৈছে, টেষ্টি হৈছে। আৰু মোৰ লগত আছে অবিনাশ, আজিলৈ ভাইটি হয় মোৰ আচলতে
তাৰমানে আমাৰ সমনীয়া যদিও মানে তই ভাইটি বুলি কওঁ আৰু মই মানে আমাৰ থলুৱা ভাষাত মানে ধ্ৰুৱদাই মোক ধ্ৰুৱদা বুলি মাতপা দিছে দেই একে বেচ কিন্তু ধ্ৰুৱদাই মোক দাদা বুলি মাতিব মোক এইটো কৈছে না মানে একে ব্যস্তৰে কিন্তু মোক মানে অলপ ধ্ৰুৱদা বুলি ক'লে মানে অলপ বুজিয়েতো পাইছা ভাল লাগে কিবা এটা ভাল লগা বস্তুটো সেনেকুৱা গতিকে বহুত ভাল লাগিল আজি অনুষ্ঠানটো হয় না মানে জল্দিকে হ'লেও আৰু ইয়াৰ পিছততো আৰু বহুত ক'ব লগা বহুত থাকে ন গতিকে যিয়ে নহওক আমাৰ থলুৱা ভাষাত কৈছোঁ আৰু গতিকে ৰাতিও বহুত হ'ল গতিকে ইয়াৰ পিছত আৰু শেহতীয়া বহুতখিনি কথা ক'ব লগা আছে অলপ দেৰিকৈ ক'ম গতিকে তাৰ মাজতে এটা কৈ দিলোঁ আৰু আজি অনুভৱটো কেনেকুৱা লাগছে অনুভৱ হয় অনুভৱৰ এটা নাম আছে এইটো হ'ল ফ্ৰেণ্ড হ'ল বন্ধু হয় না ৰতন ৰতনে সেইকাৰণে কয় মানে মৰচু এইটো তাকেতো আৰু বন্ধুত্ব সাংঘাতিক বেলেগ ধৰণৰ সাংঘাতিক দেই বন্ধুত্বটো আৰু বিশেষকৈ মানে বহুত দিনৰ পিছত মানে আমি থলুৱা ভাষাত ভিডিঅ'টো বনাই আছোঁ আমাৰ যিটো গাঁৱত যিটো চলে মানে এইটো আমাৰ মাজত আৰু মানে হেৰি সুদৰ্শন আছে সুদৰ্শনটো ভালে গাজৰ খাই আছে মানে সি আৰু আমি আচলতে গোটেইকেইজনে ভাল বন্ধু বুলি ক'ব লাগিব ভাল বন্ধু মানে একদম পাৰফেক্ট বন্ধু ভাল শব্দটো নানো বন্ধু বন্ধু বেষ্ট শব্দটো এই বেষ্ট শব্দ সুদৰ্শন বন্ধ কৰচোন মূৰ্চুৱেটো বুলি কয় এটা ফ্ৰেণ্ড আছে আমাৰ এইটো হ'ল ৰতন দাস এটা খুহুতীয়া ফ্ৰেণ্ড বহুত ভাল লাগে মানে ৰতনক হেল্ল' গাইজ আহি কিনে আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ আৰু এতিয়া খাৱাত মানে ব্যস্ত আৰু কথা ক'ব সময় নাই দেই ভাই ৰতন আছে কিবা এটা কেনে হৈছে টেষ্ট কেনে কি ক'ম আৰু মুঠতে খাৱাত লাগছো একো বেলেগ ডাইলগ দিবৰ সময় নাই বৰ্তমান তাৰপিছত কেনে হৈছে মাংস কোনে কাই বনাইছে মাংস কিহৰ মাংস আছিল এইটো চৰাইৰ মাংস চৰাইৰ মাংস বোলে আমাৰ কথিত ভাষাত আৰু বহীকেইজন আছে আপোনালোকে দেখা নাপাব চাগে কাৰণ ৰাতি না গতিকে সঁচাকৈ মানে বহুত দিনৰ মূৰত খানা খাই কিনে ভাল লাগিল এনজয় কৰিলোঁ আৰু সকলোকে ওপৰতে জনাই কিনে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম চৰাইৰ মাংসটো তো পন্দাই বনাইছে আচ্ছা ওপৰত দিবা আছে ওপৰতে আৰু ইফালে আপোনালোকে দেখা নাপাব কাৰণ কিয় আমি ভাত ব্যস্ত টেষ্টি হৈছে মানে গৰম গৰমকৈ ভাল লাগে খাই গতিকে আজিৰ যিটো এনজয় হ'ল বহুতখিনি ভাল লাগিল ইয়াৰ নেক্সট পিছত ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম চাই থাকোঁ লাষ্টলৈকে ধন্যবাদ মোৰাই ভাল চৰাইৰ মাংস